আৰু আজিৰ ভিডিঅ'টিত মই নিপুদা আৰু বেতালদাক এটা চেলেঞ্জ দিব খুজিছোঁ। এখন চাওকচোন, আজি সাৰগৰুটো আহি ভাঙি পেলাইছে, দেখিছেনে গাইজ? এই অৱস্থা কি ক'ব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি মই কি ভিডিঅ' বনাব যাই আছোঁ, আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে। আৰু এতিয়া মই ক'ত আছোঁ আপোনালোকে জানে, যদি আপোনালোকে মোৰ ভিডিঅ' বহুত আগৰ পৰাই চাই আছে। তো এই ৰ'দত মই এনেকুৱা চেলেঞ্জ ভিডিঅ' বনাব যাই আছোঁ একমাত্ৰ আপোনালোকৰ কাৰণে। আজিৰ চেলেঞ্জ ভিডিঅ'টোত আমাক লাগব ভোট জলকীয়া, আমাৰ ভাত ক'বা গেলি বংলা জ্বলা। তো আমাৰ ঘৰততো খেতি কৰিছি বাৰু, কিন্তু আছেনে নাই নাজানো, থাকবা লাগে। মই বহুত দিন এইফালে অহা নাই। আছে গাইজ, নহা বুলি ক'ব নোৱাৰি, আছে কিছু এটা, কিন্তু পকা নাহে। ঘৰত থাকবা পাৰে, পকা হ'লে বেছি ভাল হ'ব, চায়ো ভাল লাগব, খায়ো ভাল লাগব। আৰু আজিৰ ভিডিঅ'টোত মই নিপুদা আৰু বেতালদাক এটা চেলেঞ্জ দিব খুজিছোঁ, অপেন চেলেঞ্জ মোৰ ফালৰ পৰাই, যে আজি মই যিটো চেলেঞ্জ কৰিব যাই আছোঁ সেই চেলেঞ্জটো আপোনালোকেও কৰক। আৰু মই আপোনালোকৰ বহুত ডাঙৰ ফেন হয়। মই আপোনালোকৰ প্ৰত্যেকটো ভিডিঅ' চাওঁ আৰু চেলেঞ্জ ভিডিঅ'কেইটাতো মোৰ বহুত বেছি প্ৰিয়। আজি মোৰ ভিডিঅ'ত মই মোৰ প্ৰিয় ইউটিউবাৰক চেলেঞ্জ দিছোঁ। আৰু আপোনালোকেও যদি বিচাৰে এই চেলেঞ্জটো নিপুদা আৰু বেতালদা কৰাটো, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টোৰ লিংক আপোনালোকৰ ইনষ্টাগ্ৰামৰ ষ্টৰীত শ্বেয়াৰ কৰক, আৰু তাতে বেতালদা আৰু নিপুদাক মেনশ্যন কৰক। তেতিয়াহ'লে তেওঁলোকে গম পাব, কাৰণ মইতো ইমান ডাঙৰ ইউটিউবাৰ নহয় যে মোৰ ভিডিঅ' তেওঁলোকক ৰিকমেণ্ড হ'ব বা তেওঁলোকে চাব। মই নাজানো চাবনে নাচায়। যদি চাই প্লিজ নিপুদা আৰু বেতালদা একবাৰ কৰিবাকলৈকে ট্ৰাই কৰক, আৰু ফেনে যিহেতু চেলেঞ্জ দিছে নেকি। আৰু গাইজ এইটো চা কি আছে আমাৰ ঘৰত, দেখছি না কেনে এটা। চেলেঞ্জটোৰ নাম হ'ল স্পাইচি মেগী চেলেঞ্জ। গতিকে আজিৰ চেলেঞ্জটোত মই মেগীটোক স্পাইচি বনবাৰ কাৰণে 2টা ভোট জলকীয়া ইউজ কৰিম, পকা। যিহেতু মেগী লাভাৰ ময়ো এটা, সেইকাৰণে মানে এনেকৈ মেগী আনি থৈ দিয়া যায় আৰু ইয়াতে সোমাই থৈ দিছে মাদাৰে। তো ইয়াৰ পৰা আমি এতিয়া ইউজ কৰিম। আৰু মেগী বনাম মই এইটো চাহ বনোৱা চচটোত, কাৰণ এতেই বনাওঁ দেখ গাইজ, সৰুৰ পৰা এতেই বনাই আহিছোঁ, আজিও এতেই বনাম। আৰু আমাৰ একদম স্পাইচি মেগী, য'ত মই 2টাকে বংলা জ্বলা কাটি পিনে দিছোঁ, মানে ভোট জলকীয়া, যোনে বুজি পোৱা নাই। আৰু টেনশ্যন নল'ব, মই এতিয়া খাৱা ষ্টাৰ্ট কৰিছোঁ, আৰু এতিয়াৰ পৰাই একদম যেতিয়ালৈকে মোৰ খাৱা শেষ নহয় তেতিয়ালৈকে মই ভিডিঅ'টো একদম কাট নকৰোঁ। আপোনালোকে চাই থাকক মই চেলেঞ্জটো কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ। পানী। কি দোষী মোক, তথাপিও চেলেঞ্জটো কমপ্লিট কৰিমেই, খাবতো লাগবই। চাই থাকক। আৰু ভিডিঅ' কাট কৰা নৱে, আৰম্ভণিৰ পৰাই দেখি আছোঁ, যেতিয়ালৈকে মেগী শেষ হৈ নাযায় তেতিয়ালৈকে ভিডিঅ' কাট নকৰোঁ, চাই থাকক।
এতিয়া কৈছোঁ আপোনালোকে এনেকুৱা কাম নকৰিব ঘৰত। মই বাৰু ভিডিঅ' বনবাৰ কাৰণে খাইছোঁ। मौत मुझे क्यों नहीं आ जाती है? हे प्रभु, हे प्रभु, हे हरि राम कृष्ण जगन्नाथ प्रेमानंदी। আজি বাৰু ৰঙা হৈ গৈছে মই। গাইজ জ্বলাখিনি খাওঁ নাই মই, কাৰণ এইখিনি যদি খাওঁ কাইলৈকে মই মেডিকেলত এডমিট হ'ব লাগিব। বাকী মেগী খতম কৰিছোঁ আৰু চেলেঞ্জ কমপ্লিট। বাকী যদি ভিডিঅ'টি চাই ভাল লাগছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বেতাল দাহঁতক নিশ্চয়কৈ টেগ কৰিব ইনষ্টাগ্ৰামত। বাকী গাইজ আপোনালোকে জানে